নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো হ'ব মোৰ ডিফাৰেণ্ট ৰুল এটাৰ ওপৰত। মই বহুত ভালকে ৰেডি হ'বলৈ গৈ আছো বাট নট টু গ' এনিৱেৰ। এতিয়ালৈকে মই দুবাৰকে প্ৰফেচনেল মেকআপ আৰ্টিষ্টেৰে খুব লাইট মেকআপ কৰি পাইছো মোৰ নিজৰ দুটা মিউজিক ভিডিঅ'ৰ বাবে। আজি মই আছো অন দ্য আদাৰ চাইড, মানে মোৰ নিজৰ কোনো কামৰ বাবে নহয়, এগৰাকী নিউ মেকআপ আৰ্টিষ্টৰ প্ৰেক্টিচৰ বাবেহে মই বহি আছো ইয়াত। মোৰ সম্পৰ্কত মাহীয়ে হয়, তেখেতে নতুনকে মেকআপ শিকিছে। মাহী মানে মোক কৈ আছিলে এদিন মোৰ ওপৰত কৰাই চাব। মই কৈছিলো ঘৰলে গ'লে ঠিক আছে কৰিবা মোৰ ওপৰত। মই গ'লো মাহীৰ তালে আৰু চাহ একাপ খাই কাম ষ্টাৰ্ট হৈ গ'ল আমাৰ। বহুত কথা পাতিলো আমি মেকআপৰ বিষয়ে, কিছুমান নজনা কথাও সেইদিনা জানিব পাৰিলো। সেইদিনা মই লাইফত ফাৰ্ষ্ট টাইমৰ কাৰণে স্মকি আইজ কৰি পাইছো আৰু মোক খুব ভাল লাগিছিলে লুকটো। চাদৰ মেখেলা জুৱেলাৰী মই নিজে লৈ গৈছিলো। আপোনালোকৰ কেনেকা লাগিলে সেয়া কমেন্টত প্লিজ জনাবলৈ নাপাহৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব।